guys, welcome to my YouTube channel. আৰু আজি যাই আছো মই মহেক ধাম মৰিগাঁও জিলাত আছে মহেক ধাম তো বলকচোন আজি মহেক ধামলৈ যাওঁ যিহেতু আজি হৈছে মহাশিৱৰাত্ৰি উপলক্ষে আজি মহেক ধাম লৈ যাওঁ আৰু বলক কেনেকুৱানো মহেক ধাম আপোনালোকে চাব পাৰিব তো বলক মই ওলাই ৰেডি আৰু বলক আজি চাওঁগৈনো মহেক ধাম কেনেকুৱা যিহেতু আজি মহাৰাত্ৰি শিৱৰাত্ৰি এনেও মই প্ৰত্যেক বছৰ শিৱৰাত্ৰিত মই মহেক ধাম যাই থাকোঁ কিন্তু আজি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু আপোনালোকেও চাব পাৰিব তো বলক তেন্তে চাব পাৰিছে মই লৈ ল'লোঁ গামোচা আৰু বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ বলক আৰু গাইছ এনেকৈ আমি পালোঁহি ভকত গাঁও আৰু এনেকৈ যাই আছোঁ আৰু আপোনালোকে চাই থাকক একদম পূৰা আজি যিহেতু শিৱৰাত্ৰি একদম মজা লাগিব আৰু য'তে ত'তে পাতি আছে শিৱ পূজা আৰু ইয়াতো পাতি আছে এইখন দেখিছে মানে পূৰা পাতি আছে আমি পূৰা যাই আছোঁ একদম এখন বিয়া চলি আছে কিন্তু বিয়া শিৱদিনৰ বিয়া দে আৰু এই আম কাটা যোনফালে আমি যাম ব্লকৰ যোনটো এফালেদি কাটিছে ৰাস্তাটো এফালে যে আম কাটা আৰু আম কাটাতে আছে অৱস্থিত মহেক ধাম আৰু এয়া গেট দিয়া হৈছে আৰু এনেকৈ আমি সোমাই দিলোঁ আম কাটালৈ বলক তেন্তে ভিডিঅ'টি চাই থাকক আজি ভিডিঅ'টি আৰু একদম বঢ়িয়া লাগিব আপোনালোকে কিন্তু আম কাটা জেগাবিলাক ইমানেই ধুনীয়া ভিডিঅ'টো চাই থাকক আপোনালোকে একদম ফুল মজা পাব এয়া চাওকচোন কি ধুনীয়া জেগা এনেকুৱা একদম বঢ়িয়া জেগাই যাই আছোঁ আমি কি ধুনীয়া জেগা মোবাইলটো পৰে বুলিহে ভয় খিৰিকিটো এয়া উইণ্ড' দি ওলাই দিছোঁ উইণ্ড' মানে উইণ্ড'ই নাই যি বুলি কয় আৰু এইফালে কিন্তু আম কাটাত বহুত বাঁহ আছে কিন্তু দেই বাঁহৰ ৰাজ্য বুলি ক'ব পাৰি যিহেতু পাহাৰৰ অঞ্চল ন পূৰা বাঁহ একদম পূৰা আৰু ইয়াৰ পৰা মানে মানুহ লাইন আমি দেখিছোঁ এইখিনিত এনেকৈ আমি যাই আছোঁ এনেকুৱা ঠাই মানে লোকেল ঠাই ন সৰু সৰু গলি মাজে এনেকৈ যাই আছোঁ চাওকচোন কি বঢ়িয়া আৰু এনেকৈ আমি ফাইনেলি পালোঁহি মহেক ধাম আৰু ইয়াৰ পৰা মানুহৰ লাইন চাওক কিমান মানুহৰ লাইন তো দেখাই আছোঁ বলক তেন্তে আজি এই মানুহ আহি আছে যাই আছে চাওক অন্যদিনা মেলা নহয় কিন্তু যিহেতু আজি শিৱৰাত্ৰি তাৰ বাবে এনেকুৱা মেলা হৈ গৈছে একদম পূৰা মেলা একদম বহুত মানুহ আপোনালোকে এবাৰ আহি চাব যদি অহা নাই আৰু যদি কোনোবা আহিছে মোক কমেণ্ট কৰিব পাৰে এয়া পূৰা চাওকচোন আৰু এখন হৈছে মহেক ধামলৈ যোৱা ওপৰলৈ যোৱা গেটখন আৰু এইফালে আমি ইয়াৰ পৰা খোজকাঢ়িব লাগিব গাড়ী লৈও আপোনালোকে যাব পাৰে কিন্তু খোজ কঢ়াটো মেইন ন একদম খোজকাঢ়িব লাগে এইফালে পাহাৰৰ ওপৰত আছে একদম এনেকৈ খোজকাঢ়ি আছোঁ গাড়ী চাওকচোন ভৰি চৰি বিষাই যায় একদম খোজকাঢ়ি বহুত ওপৰটোত আৰু এনেকৈ যাই আছোঁ আৰু এইফালেদি আমি এনেকৈ চিৰি যাব লাগিব এইফালেদি গাড়ী যায় এইফালেদি তাৰ কাষেদি এটা ৰাস্তা আছে এইফালেদি গাড়ী যাব আৰু এইফালেদি মানুহে খোজকাঢ়ি যাব লাগে এনেকৈ পূৰা চিৰি আছে আৰু ইয়াত বহুতো গান মানে শ্বুটিং কৰা হৈছিল মহেক ধামৰ শিৱৰে গান শিৱ বাবাৰে গান আৰু জয় শিৱ বাবা হৰ মহাদেৱ বাবা আৰু আমি যাই আছোঁ চাওক ওপৰলৈকে একদম ইয়াত এনেকৈ যাই আছোঁ বাবুটো চাওকচোন কিমান ওজন টানি লৈছে দে আৰু এইফালে ভিউ চাওক না মাই গড গোটেই এইটো আহিছে আম কাটা পাহাৰ এনেকৈ যাই আছোঁ মানে মোৰ এতিয়া কি ক'ম আৰু আপোনালোকক এনেকুৱা আল্টিমেট মজা লাগিছে এবাৰ আপোনালোকে আহি চাব ভিউ চাওক ভিউ ফটো এখনে উঠিব নাপালোঁ উঠা আছে আগতে বহুত উঠা আছে এইবিলাক যাই আছোঁ আৰু আজি যিহেতু অন্যদিনা ইমান মানুহ নহয় কিন্তু আজি বহুত মানুহে এনেকৈ শিলৰ মাজে থেপা থেপি দে আৰু যিহেতু পাহাৰত আপোনালোকে জেগাই বহুত চেগুন গছ থাকে এইবিলাক চেগুন একদম বহুত চেগুন থাকে কি ক'ম আৰু এনেকৈ যাই আছোঁ এইফালে ভিউ চাওক মাই গড মই ভাবিছিলোঁ এই ওপৰ একদম পাহাৰৰ ওপৰ একেবাৰে টিলাৰ যোনটো শিল তাৰলৈকে উঠিম কিন্তু নুঠিলোঁ ইয়াত দেখাইছোঁ এইটো মহেক ধামৰ মেইন গেট এটা মন্দিৰ নহয় বহুতটা মন্দিৰ আছে জগন্নাথ মন্দিৰ বিষ্ণু মন্দিৰ এয়া
ৰিপৰ্টাৰো চলি আছে চাওক নিউজ কৰি আছে চাওক ৰ'ব দেই এইফালে মহেশ ধামলৈ বুলি আৰু এনেকুৱা এখন গেট আৰু চেণ্ডেল মই থৈ দিলোঁ আৰু পূৰা এতিয়া ৰিপৰ্টাৰ পূৰা ৰিপৰ্টিং কৰিছে মই তাকে অলপমান চাই আছোঁ বাৰু কিনো কৰিম দে আৰু এনেকৈ টিলিঙা বজাই বলক ৰিপৰ্টাৰ পূৰা ৰিপৰ্ট কৰি আছে এই চাওক দে মই কৈ আছোঁ আৰু চশমা পিন্ধি ল'লোঁ দিয়ক মানে এয়া এই তাতে এটা শিৱ বাবা আৰ্ট আঁকা হৈছে মই দেখাই দি আছোঁ বলক এনেকৈ যাই আছোঁ মহেশ ধামৰ ওপৰলৈ কৃষ্ণ আৰু এয়া হৈছে শিৱ বাবাৰ এটা আৰ্ট ভাল লাগিছে যিটো তামিলনাডুত আছে এনেকুৱা এটা ছেম মূৰ্তি আপোনালোকে হয়তো জানে তামিলনাডুত আছে এইটো কিমান ডাঙৰ মই যোৱা নাই যদি আপোনালোকে কোনোবাই গৈছে তলত কমেণ্ট কৰি দিব আৰু অতি শীঘ্ৰে তাতো যাম বুলি মোৰ আশা থাকিল আৰু এনেকৈ ওম বুলি লিখা আছে চাওক ভাল লাগে কিন্তু পাহাৰৰ জেগাবিলাক আৰু ইমান যে মানুহে আজিকালি ভক্তি কৰিছে মোৰ সেইটো ভাল লাগিছে দেখি আগতে পূজা পাতল মানুহে ইমান এটা গুৰুত্ব দিয়া নাছিল গুৰুত্ব দিছিল কিন্তু ইমান ভক্ত নাছিল আজি চাওকচোন কিমান ভক্ত আৰু এইফালে সেই ওপৰত এটা শিল আছে সেইফালে পূৰা একদম ভিউ চাব পাৰি কৈলাশ পথ বুলি কয় এই কৈলাশলৈ কৈলাশ নাযায় আৰু কিন্তু এই শিলটোৰ নাম হৈছে কৈলাশ একেবাৰে ওপৰত এটা শিল আছে কিন্তু মানুহ বহুত মই যাব নোৱাৰিলোঁ আৰু ইয়াত এটা চাকি বন্তি দিওঁ আৰু অকণমান এইফালে যে দেখিছে এই ৰাস্তাটোৰ মেইন যোনটো মহেশ ধাম তাতে অনুষ্ঠিত এটা শিৱলিংগ আছে এনেকুৱা কিবা কিবি আছে মই বহুতবাৰ চাইছোঁ বাৰু কিন্তু আজি যে নাই মোৰ বেয়া লাগিল আপোনালোকক দেখাব নাপালোঁ চাওকচোন এয়া মানুহ বোলে ৰাতিপুৱাৰ পৰা লাইন ধৰি আছে ৰাতিপুৱা বহুত সোনকালৰ পৰা লাইন ধৰিছে কিন্তু এতিয়াও কিছুমানে যাব পৰাই নাই আৰু ইয়াত চাকি তাকি দি লওঁ না কি কয় চাওক ইয়াত কিমান হাজাৰ চাকি জ্বলে বুলি কৈছোঁ এনেকৈ য'তে ত'তে আৰ্ট আঁকিছে শিলত এয়া চাওক কি ধুনীয়া এটা আৰ্ট ধোঁঙাৰ ফলত দেখুওৱা নাই ধোঁঙা কিন্তু বহুত দেই মানে ধূপৰ ধোঁঙাই আৰু বাবাৰ ধোঁঙা আৰু এয়া এনেকুৱা পূৰা ধোঁঙা আৰু মই এতিয়া যাই আছোঁ বলকচোন আৰু ব্লগাৰো বহুত আহিছে তেওঁলোককো লগ পালোঁ এইটো চাওক কিমান মানুহ সেইকাৰণে নগ'লোঁ আৰু ৰাস্তাটো বহুত ছেফ জেগা সেইবাবে আমি বেলেগলৈ যাই আছোঁ কিন্তু বলকচোন ক'ত যাই আছোঁ বলক এয়া চাওক কিমান ছেফ জেগাত তাকো ইমান মানুহ যিহেতু ময়ো গৈছোঁ আপোনালোকে হয়তো প্ৰায় গৈছে এইফালে ওপৰেদি কিছুমানে নাযাব পাৰে আৰু এতিয়া তললৈকে নামো বলক এই তলত আহি পাই বঢ়িয়াকৈ ইয়াত চাহ দিয়ে পায়স দিয়ে খিচিৰি দিয়ে ওপৰত খিচিৰি আছে জগন্নাথ মন্দিৰ আছে এইফালে এই যোনটো ৰাস্তা দিছে এইফালে জগন্নাথ মন্দিৰ আছে এনেকুৱা বহুতটা মন্দিৰ আছে যেনে বিষ্ণু মন্দিৰ জগন্নাথ মন্দিৰ আৰু এটা পদুম পুখুৰীও আছে পদুম পুখুৰীও দেখাম বলক তেন্তে এনেকৈ যাই আছোঁ আৰু শিৱ বাবাৰ গান বহুত চলিছে সেইবাবে কপিৰাইট লাগিবৰ বাবে চাউণ্ড দিয়া নাই আৰু চাওক নাই কি ধুনীয়া জেগা আহি পালোঁ আমি ইয়াতো পূজা কৰি আছে ইয়াতো মই এবাৰ সেৱা চেৱা কৰি আহিলোঁ গাখীৰ ঢালিলোঁ আৰু এইফালে যাই আছোঁ যাতে আৰু সেৱাও কৰিছোঁ আপোনালোকৰ লগতে যাতে মোৰ লগতে যাতে আপোনালোকক সকলোৱে ভালে থাকে আৰু এইটো হৈছে বিষ্ণু মন্দিৰ এয়া এয়া লেখা আছে শ্ৰী মহেশ ধাম বিষ্ণু মন্দিৰ এয়া আৰু ওপৰত যাই আছোঁ মই সেৱা এটা কৰি ল'লোঁ আৰু বলক এনেকৈ এয়া শ্ৰী মহেশ ধাম বিষ্ণু মন্দিৰ আমকাটা আৰু এইফালে এনেকুৱা আছে কি ধুনীয়া মানে মোবাইলত যেনেকুৱা দেখিছে আপোনালোকে তাতকৈ তাতকৈ বহুতে বেছি ধুনীয়া ভিডিঅ'টো ইন কৰিম আৰু লাষ্টত পুখুৰীটো দেখামগৈ আপোনালোকক তাৰ আগতে ইয়াত পূৰা দোকান মই খিচিৰি খালে জানেনে এই জিমনি এখন আছে দেখাই দি আছোঁ মই ফাৰ্ষ্ট টাইম জিমনিত বহিলোঁ কিন্তু বহা ভিডিঅ' নবনালোঁ এবাৰ বহিছিলোঁ এখন দেখিছে চাওক জিমনি মানে মালিকটোৱে মাতি পেলাই ফটো চটো উঠিলোঁ আৰু এবাৰ বহিও চালোঁ জিমনিখনত ফটো দেখাম বাৰু দিম নে ইয়াত ফটো নিদিওঁ দিয়ক চাব পাৰিব ফটো একদম উঠিলোঁ আৰু জিমনি ফাৰ্ষ্ট টাইম মই জিমনিত বহিছোঁ আপোনালোকে বহিছেনে নাই কমেণ্টত জনাই দিব কিন্তু আৰু সেইফালে আছে জগন্নাথ মন্দিৰটো সেইটো আৰু এইটো হৈছে জগন্নাথ মন্দিৰ
এয়া জগন্নাথ মন্দিৰ আৰু এইফালে যোনটো কাষেদি ৰাস্তা কাঢ়ি লৈছে সেইফালে গ'লে আমি পাম পদুম পুখুৰীটো। এয়া জগন্নাথ মন্দিৰ চাব পাৰে, জগন্নাথ মন্দিৰ। বলক তেন্তে আমি জগন্নাথ মন্দিৰ নাযাওঁ, কিন্তু আমি পুখুৰীটোলৈকে যাম। বলক 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 বলক। আৰু এয়া পুখুৰী আমি আহি পালোঁ, যিটো ভাবিছিলোঁ তাকেই হ'ল। পুখুৰীত পানী নাই, পানী নাই। যিহেতু পানী নাই আৰু পদুম ইয়াত আগতে বহুত হৈছিল, বহুত ডাঙৰ পুখুৰীটো। শিলটো কাৰণে দেখা নাই, কিন্তু বহুত ডাঙৰ পুখুৰী এটা। পানী নাই, বাৰিষা ছিজনত বেছি পানী হয় আৰু এতিয়া পানী নাই আৰু সেইবাবে। আৰু বাই বাই, চেনেলটো